Subscribe now and press the bell icon. Never miss an update. বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ন্যায় বিচাৰ কৰা। সমাজত কোনো বিষয়ৰ ওপৰত কোনো বিবাদ দেখা দিলে ন্যায়সংগতভাৱে ইয়াৰ সমাধান কৰাটো ইছলামৰ নিৰ্দেশ। ইয়াত সদকাৰ সওৱাব পোৱা যায়। বিবাদ নিষ্পত্তিৰ বাবে আল্লাহে সূৰা হুজুৰাতৰ 10 নং আয়াতত কৈছে, মুমিনসকল পৰস্পৰে ভাই ভাই, সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ মীমাংসা কৰি দিয়া। লগতে আল্লাহক ভয় কৰা যাতে তোমালোক অনুগ্ৰহপ্ৰাপ্ত হোৱা। এই ক্ষেত্ৰত সীমা অতিক্ৰমকাৰীৰ বিৰুদ্ধে শক্তি প্ৰয়োগৰ নিৰ্দেশো দিছে। আল্লাহে উক্ত সূৰাৰ 9 নং আয়াতত কৈছে, যদি মুমিনসকলৰ দুটা দল বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিবা। তথাপি যদি তেওঁলোকৰ এটা দলে আনটো দলৰ বিৰুদ্ধে সীমা লংঘন কৰে তেন্তে যিসকলে সীমা লংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁত আল্লাহৰ নিৰ্দেশৰ ফালে উভতি নাহে। তাৰ পিছত যদি সিহঁত উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰা। নিশ্চয় আল্লাহে ন্যায় বিচাৰকাৰীক ভাল পায়। বিবাদ মীমাংসাৰ বিষয়ে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মই তোমালোকক সিয়াম, সালাত ও সদকাতকৈ উত্তম মৰ্যাদাকৰ বিষয় সম্পৰ্কে কম নেকি? সাহাবীসকলে ক'লে, অৱশ্যে কওক হে আল্লাহৰ ৰাসূল। তেখেতে ক'লে, বিবাদমান বিষয়ৰ মীমাংসা কৰা। মুছলিম ভাইৰ মাজত বিবাদমান বিষয় মীমাংসা কৰি দিলে সওৱাব পোৱা যায়। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমাৰ দুই ব্যক্তিৰ মাজত ন্যায়সংগতভাৱে বিচাৰ ফয়ছলা কৰাটো এটা সদকা।